আজিৰ তাৰিখত যদি বিজেপিক যদি এইটো সমষ্টিটো এৰি দিয়ে তেতিয়াহ'লে আমাৰ মাইনৰিটি ভাইসকল মাইনৰিটি মানে মুছলমান মাইনৰিটি ভাইসকলৰ ভোট অলৰেডি ইয়াত বিজেপিক কোনো ছাপোৰ্ট কৰাৰ কোনো সম্ভাৱনা নাই। গতিকে আমি এইটোকে যিহেতু এন ডি এ হিচাপে আমি যিহেতু অসমত চৰকাৰ বনাব যাই আছে, যদি বিজেপিক দি পেলাই যদি আমি এইটো সমষ্টিত যদি হেৰাই লয় তেতিয়াহ'লে হয়তো নিশ্চয় আমাৰ অসমত যিটো গভৰ্ণমেণ্ট বনাব লগা এটা চৰকাৰ ইয়াত আমি এটা সমষ্টিটো আমি হেৰাই ল'ব লগা হ'ব। এইটো আমি চবে বুজি পাইছোঁ। আমি আমি বুজি পাইছোঁ কি আমাৰ তামোলপুৰ জিলাত গড়েশ্বৰ আৰু তামোলপুৰ এই সমষ্টিটো বিজেপিয়ে তাতে খেলিব বুলি আমি শুনিছোঁ। যদি এইটো হয় আমি তামোলপুৰ জিলা তথা আমাৰ এই 43 যিটো MLA সমষ্টি তামোলপুৰ সমষ্টি ইয়াত আমাৰ কাৰণে অলপ দুখ লগা কথা হ'ব, কিয়নো এইটো নতুনকৈ গঠন হোৱা এটা সমষ্টি হয়, ST সমষ্টি হয়। ইয়াৰ কাৰণে আমি এইটোকে আহ্বান কৰিব বিচাৰিছোঁ যে এই ST সমষ্টিটো যেন আমাৰ BPF দল ৰিজনেল পলিটিকেল পাৰ্টি তাকে আমাক ইলেকশ্যন খেলিবলৈ দিয়ক। যিহেতু বিজেপি দলে এটা ৰাষ্ট্ৰীয় দল, নেশ্যনেল দল, গতিকে আমাৰ এইটো এটা 6 ৰিজন এৰিয়াৰ যিটো ST সমষ্টি ইয়াত তেখেতসকলে ইণ্টাৰেষ্টটো ল'ব নালাগে, এইটোকে আমি আহ্বান কৰাৰ কাৰণে আপোনালোকৰ ইয়াত মাতা হৈছে। আৰু তেখেতসকলক আমি কৈছোঁ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ তেখেতে এটা আমাৰ এই BTC অঞ্চলটো মানে BTCটো এটা সংগ্ৰামৰ মাজেদি এটা ক্ৰিয়েট কৰা এটা সৰু এটা কাউন্সিল হয়। ইয়াতে আমি BTCৰ আণ্ডাৰতে আমি এই 43 তামোলপুৰ সমষ্টিটো আমি পাইছোঁ ST হিচাপে। গতিকে আমি ভাবোঁ আমাক হাগ্ৰামা মহিলাৰী ছাৰে বিজেপিক নেৰিয়াকৈ আমাৰ BPF দলতে বা BPFৰ চেম্বলতে আমাক ইলেকশ্যনটো খেলিব দিয়ে, তাকে আমি হাগ্ৰামা মহিলাৰী ছাৰক অনুৰোধ জনাইছোঁ। বাকী আমি কোনো আমাৰ আপত্তি নাই, আমি বিজেপি দলক আমি বেয়া নাপাওঁ। আৰু যোৱাবাৰ যিটো ইলেকশ্যন হয়তো আমাক ইয়াত যুক্তিযুক্তৰ মাজতে ক'ব পাৰে, যিহেতু যোৱা কাউন্সিলত আমাৰ এই তামোলপুৰ সমষ্টিত 3টা কাউন্সিলৰ সমষ্টি আছিল, ইয়াত আমি যদিও জিতিব পৰা নাই তথাপিও আমাৰ ভোটাৰৰ পেটাৰ্ণটো খুবেই ভাল, পাৰ্চেণ্টেজ আমাৰ খুবেই ভাল। যোৱাবাৰ আমি গয়বাৰীৰ পৰা 25,000ৰ অধিক ভোট পাবলৈ সক্ষম হৈছিল, আৰু এফালে বাগানপাৰাত 1800 আৰু 18,000 আৰু দৰংগাজুলিত আমি 11,500 পাবলৈ সক্ষম হৈছিল। মুঠ আমাৰ 54,000ৰ এবভ হৈ যায়। বিজেপিৰটো মানে যোৱাবাৰ যিটো কাউন্সিলত কেণ্ডিডেট নাছিলে, বিজেপিৰটো টোটেল আমি হিচাপ কৰিলে আমি পাই 40,000ত অলপ বেছি আছে। গতিকে এইটো বোলে নহয় আমি এইটো লোৱা নাই, এই হিচাপে আমি হিচাপ কৰা নাই। যিহেতু আজি হাগ্ৰামা মহিলাৰী ছাৰৰ যিটো নেতৃত্বত BTC গভৰ্ণমেণ্টখন চলাই আছে, আজি তাৰ যিহেতু আমি গভৰ্ণমেণ্টত আছে, সেই হিচাপে BTC বাকী ৰাইজে সদায় যোনী চৰকাৰ তাৰ লগতে থাকে। আগন্তুক নিৰ্বাচনত যদি আমি ইয়াত BPF দলৰ পৰা যদি প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে আমি বহুত ভোটত ব্যৱধানত আমি ইয়াৰ পৰা আমাৰ MLA যোনেই নহওক তাক আমি জিতাই নিয়াৰ কাৰণে আমাৰ কাৰণে খুব সহজ হ'ব। আৰু আমাৰ এই তামোলপুৰ সমষ্টি 43 তামোলপুৰ সমষ্টিটো এটা ক্ৰিটিকেল এটা সমষ্টি হয়, ST সমষ্টি। ইয়াত কিছুমান আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰা এটা সমষ্টি হয়। বিশেষকৈ মাইনৰিটি ভোটাৰসকলে ইয়াত 35,000 মান আছে, আদিবাসী আছে বা বিভিন্ন জাতি জনগোষ্ঠী আছে।